তোমালোকে এই হৰণটোৰ ক্ষেত্ৰত যদি চোৱা তেনেহলে দেখিছানে ইয়াত মই সংখ্যাবিলাকক কাৰচিন দি ইহঁতৰ কিছুমান নাম লিখি দিছো। গতিকে এটা যেতিয়া হৰণ কৰিবা, হৰণ কৰোতে হৰণৰ সেই অংকটোত বহুকেইটা ভাগ থাকে। তাৰে যিটো সংখ্যাক হৰণ কৰিব লাগিব তাক ভাজ্য বুলি কোৱা হয়। 525 ইয়াত ভাজ্য। 525ক আমি 25ৰে হৰণ কৰিছো, গতিকে 25টোক ভাজক বুলি কোৱা হ'ব। তাৰপিছত হৰণ কৰাৰ পিছতে আমাৰ ইয়াতে এটা উত্তৰ ওলালে, অৰ্থাৎ 25ৰে 21 বাৰ পূৰণ কৰোতে শেষত গৈ আমাৰ শূন্য থাকিলগৈ, সেইকাৰণে 21টো হ'ব ভাগফল, আৰু শেষত এই শূন্যটো যিটো থাকি গ'ল সেইটোৱে হ'ল ভাগশেষ। ইয়াত শূন্যৰ ঠাইত অন্য সংখ্যাও আহিব পাৰে। এতিয়া তোমালোকে যদি মন কৰা, এই সংখ্যাটোৰ লগত এই সংখ্যাটো যদি পূৰণ কৰা হয় তেতিয়াহ'লে এই সংখ্যাটো পোৱা যায়, আৰু যদি ভাগশেষ থাকে তেনেহ'লে ভাজকৰ সৈতে ভাগফলক পূৰণ কৰাৰ পিছত ভাগশেষটো যোগ কৰি দিলে ভাজ্য আহে। অৰ্থাৎ ভাজ্য মানে হৈছে ভাজক পূৰণ ভাগফল, অৰ্থাৎ ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, অৰ্থাৎ যোগ ভাগশেষ। 25 পূৰণ 21 যোগ 0। গতিকে 25 আৰু 21 পূৰণ কৰিলে 525 পোৱা যায়। 525ৰ লগত 0 যোগ কৰিলে 525 হ'ব। এতিয়া এই নিয়মটো আমি সেই হৰণটো সেই নিয়ম অনুসৰি ইয়াতো হৰণ কৰা হ'ল, আৰু ইয়াত হৰণ কৰোতে আমাৰ ভাগফল 651 ওলাল আৰু ভাগশেষ 11 ওলাল। এতিয়া আমি শুদ্ধ হৈছে নে সেইটো পৰীক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমাৰ এই ভাজক আৰু এই ভাগফল পূৰণ কৰি তাৰ লগত আমি ভাগশেষটো যোগ কৰি দিব লাগিব। সেই অনুসৰি আমি চোৱা 23 যিটো ভাজক তাৰ লগত ভাগফলটো পূৰণ কৰিলো, তেতিয়া ওলালে আমাৰ 14937। তাৰ লগত আমি ভাগশেষ, অৰ্থাৎ এই যিটো ভাগশেষটো যোগ কৰি দিলো, আৰু যোগ কৰি দিওঁতে আমাৰ ওলাল 14984, যিটো ইয়াত আছে 14984, অৰ্থাৎ ভাজ্যটো পাই গলো। গতিকে এইদৰে আমি শুদ্ধতা পৰীক্ষা কৰিব পাৰো, আৰু যদিহে উত্তৰত ভাজ্য নোলায় তেনেহ'লে তোমালোকৰ অংকটো কৰা ভুল হ'ব।